गाइस नमस्कार जुनुस केक रेसिपि से अन्य এটা ভিডিওলৈ আপোনাক স্বাগতম জনাইছো তো আজি বনাব ওলাইছো এটা ভেনিলা কেক আৰু এই কেকটো ডিজাইনটো হৈছে কাৰ কেক হয় যিজন কাস্টমাৰ অৰ্ডাৰ দিছিলে সেই কাস্টমাৰজন মই মানে টিউচন যাক কৰো আৰু তেওঁ মানে হি আৰু লৰাটো দিছিলে এই অৰ্ডাৰটো হিয়াৰ যেহেতু জন্মদিন আৰু তাৰ কাৰণে কাৰ কেক বনাব দিছিলে আৰু মই এই ইমান জিমান বছৰ মানে 2 বছৰ মান হ'ল মোৰ কেক বনোৱা তাৰ ভিতৰত মোৰ এই 2 নম্বৰ হ'ল কাৰ কেক মানে দুটা এইটো 2 নম্বৰত পৰিছে প্ৰথম কাৰ কেকটো আপোনালোকে দেখাই পাইছে যদি ভিডিও চাইছে আৰু এইটো মোৰ 2 নম্বৰ কেকটো হয় আৰু তাৰ কাৰণে বনাই আছো মানে যিদিনাখনে এটা নতুন মানে ডিজাইনৰ ভিডিও মানে ডিজাইনৰ কেক বনাব ওলাও সেইদিনাই নহয় সেইদিনা কিবা এটা হয়ে মানে এই কাৰ কেকটো বনাওতে মোৰ মানে পুৰা পাৰফেক্ট হোৱা নাছিল আৰু ফাৰ্স্ট কেকটো বনাওতে কি জানি অলপমান ভাল হৈছিল এইটো অলপমান বেলেগ হ'ল ভাবিছিলো বেলেগ কৰিম বুলি কিন্তু যাই মানে অলপমান হেৰি হ'ল তথাপিতো আপোনালোকে সকলোকে চাই গলে গম পাব ভাল হৈছে নে বেয়া দেখা হৈছে আপোনালোক কমেন্ট কৰি জনাবলৈ নাপাহৰিব আৰু এটা দেখা পাইছে আমি কাট কৰি মানে জুখত কাট এটা কৰি আৰু ওপৰত কেনেকৈ কি কৰি বহাই দিছো আপোনালোকক গোটেই ভিডিওখিনি মই দেখাই যাম আপোনালোকে চাই যাব আৰু এতিয়া মানে ৰৱা কেকখিনি যেহেতু মই বেলেগকে উলিয়া মানে থৈ দিবলৈ বিচৰা নাছিলো সেই কাৰণে ভাবিছিলো ওপৰত দি দিও আৰু তেনেকৈ দি দিছিলো কিন্তু লাষ্টত অলপমান বেলেগ দেখা হৈছে সেই মানে যিখিনি মই কাটি কুটি ৰৱাখিনি মানে ওপৰত দিছিলো তেনেকে আৰু এতিয়া যেহেতু মই অলপমান মানে চিনটিন দি ললো কত কেনেকৈ গাড়ীখন বনাম তেনেকে আৰু এতিয়া আমি ষ্টাৰ নজলটো লৈ কিনে আগৰ সাইডটোত আমি ফাৰ্স্ট টাইম মানে ডিজাইনটো দি আছো আৰু ষ্টাৰ নজলৰ হোৱাইট ক্ৰীম দিছো আৰু মানে যিখিনি দেখাই পাইছে চকা বিলাকৰ পুৰা চিনটিন দি থৈ দিছো আৰু লাহে মানে ডেকোৰেশন কৰিম যেহেতু আৰু কালাৰটো ৰেড কালাৰ দিম মই ৰেড কালাৰ ডিজাইন কৰি দিম আৰু এতিয়া ষ্টাৰ নজলটোৰে আমি ফাৰ্স্ট টাইম মানে পুৰা ডিজাইন দি আছো ইফালে আমি দৰজাখন বনাই আছো আৰু এতিয়া মানে পিছৰ হেডলাইট যেটো থাকে সেই হেডলাইটটো বনাই আছো আৰু মানে ইমান ডাঙৰকে পাতা নাছিল হতে বাৰ্থডে মুকু মাতিছিলে তেওঁলোকে ভিডিওটো দিছিলে কাট কৰাৰ কিন্তু আপোনালোকক দেখুৱা নাই আৰু যেহেতু এইটো ভিডিওতে ইমান দীঘল হয় আৰু আপোনালোকেতো লং ভিডিও নাচায় বেছিভাগ সেই কাৰণে মানে ইমান লং নিদিও কিন্তু মই যেনেকে বনাইছো যি কৰি বনাইছো আপোনালোক গোটেইখিনি সম্পূৰ্ণকৈ দেখাই যাম বুলি মই এই ভিডিওটো কৰিছো আৰু আপোনালোকে ভাল পাই বেয়া পাইতো আপোনালোকৰ কথা মই বনোৱাটো বনাই যাম যদি আপোনালোকে কিবা শিকিব বিচাৰে আপোনালোকে শিকিব পাৰে আৰু আপোনালোকে যেহেতু কৈ থাকে মানে ভিডিও বিলাক দিয়াৰ কথা আৰু 2 নম্বৰ কেকৰ ভিডিওটো আপোনালোকে খুজিছিলে কিন্তু এতিয়ালৈ এডিট কৰা নাই মই হেতু মানে এডিট কৰি দিম মানে যেহেতু টাইমৰ অলপমান প্ৰবলেমৰ কাৰণে দিব পৰা নাই আৰু এতিয়া ৰেড কালাৰটো লৈ কিনে যিখিনি আমি ফাৰ্স্ট টাইম মানে হোৱাইট ক্ৰীম দি লৈছো তাৰ বাহিৰখিনি আমি ৰেড কালাৰ দি দিছো ওপৰৰ মানে যিখন আৰু দৰজা সৰজা সব মানে ইয়া ৰেড কালাৰৰ হৈ যাব আৰু এতিয়া ওপৰৰখিনি কৰি আছো আমি আৰু এতিয়া গাইস আমি আগৰখিনি কৰি আছো যেটো হেডলাইট দিয়া তাৰে আমি তলদিকি কালাৰ কৰি আছো আৰু ইফালে আমি চকা যত দিম হেফালে আমি ৰেড কালাৰটো দি আছো আৰু ইফালে অলপমান দি আছো আৰু লাইলা সম্পূৰ্ণ হ'ব আৰু গাড়ীখন দেখা পাইছে না গাইস অলপমান মানে ওখ দেখা হৈছে এনেকুৱা গাড়ী আপোনালোকে ক'ত দেখা পাইছে নেকি প্লিজ কমেন্ট কৰি জনাবলৈ নাপাহৰিব মইতো দেখা নাই বাৰু এনেকুৱা আৰু মই ইয়াৰ আগৰ ভিডিওটো যেটো মানে কাৰ বনাইছিল সেইখন কাৰ কিন্তু খুব ধুনিয়া লগা আছিল আৰু ইফালে আমি চকা গিটাৰ কাৰণে অৰিও বিস্কুট কিনি আনিছিলো আৰু এনেকা অৰিও বিস্কুটৰ যেটো দুখন বিস্কুট থাকে তেনেকা আমি ক্ৰীমটো উলাই কিনে আমি চকা কৰি পেলাই দিছো আৰু ইফালে ক্ৰীমটো এক্সট্ৰাকে উলাই লৈছো আৰু ক্ৰীমখিনি বেলেগ কথা নাই বাৰু খিনি মই খাই থৈ দিছো বাকি যেন হওক আৰু সেইখিনি ক্ৰীম খাই মানে বেছি ভাল লাগে আৰু এতিয়া আমি হোৱাইট কালাৰ ক্ৰীম লৈ কিনে চকা গিটাত পুৰণ চিন মাৰি দিছো যাতে চকা হন দেখা হয় আৰু এনেকৈ দি দিছো চাৰিটা চকা আৰু ইফালে এতিয়া এখিনি যিখিনি আমি এটা মানে অলপমান ডিজাইন আছে মই এটো বেলেগ কালাৰৰ ডিজাইন চাইছিলো এটা মানে ইয়েলো কালাৰৰ সাইডটো দিব লগা আছিল আৰু ইয়াৰ নামটো যেটো বিবেক আছিল তেনেকৈ আমি আগত দিকি বিবেক লিখি কিনে আমি এটা মানে ধুনিয়া এটা ডিজাইন কৰি দিছো আৰু এনেকৈ এটা ৰাউন্ড শেপ কৰি দিছো ধুনিয়াকৈ নামটো দি আৰু ভাল লগা হৈছে এখিনি নামটো লিখোতে আপোনালোকৰ ভাল লাগিছে না কমেন্ট কৰি জনাবলৈ নাপাহৰিব আৰু ইফালে দিছো আমি গাড়ীখনত চকু মানে যেটো মানুহ বহি থাকা তেনেকা আমি ভিতৰ ফালে যেটো মানুহ চাই কোনো নাই সেই কাৰণে মানে আগত দিকে মানে নীলা অলপ কালাৰ লৈ কিনে ৰাউন্ড কৰি আপোনালোক এনি আৰু মানুহ দুটা বনাই দিছো আৰু ইফালে আমি হেডলাইট গিটাত পুৰণ চিন মাৰি দিছো যেটো লাইট গিটাত পুৰা যেটো ইয়েলো কালাৰৰ হেৰি থাকে পোহৰ থাকে সেই কাৰণে আমি মানে আগৰ হেডলাইট গিটা তেনেকুৱা কৰিছো আৰু এতিয়া আমি যিমানখিনি কৰিলো তাৰে সাইডে এতিয়া আমি চকলেট দি যাম তেতিয়া হলে মানে
গম পোৱা যাব ইয়াতে যে মানে গোটেই হেৰিখিনি কৰা হৈছে বুলি আৰু এইবিলাক নাম্বাৰ প্লেটৰ কাৰণে এইবিলাক হোৱাইট কালাৰ ক্ৰীম দি দিছোঁ আৰু যিমানখিনি যি আছে আৰু তেনেকৈ আৰু এতিয়া কমচে কম লাহে লাহে মানে ভাল লগা হ'ব আৰু ইফালে চকুকেইটা দি দিলোঁ আমি মানুহৰ যিটো মানে হেৰি চকু তেনেকৈ দি দিছোঁ অলপমান আৰু এইটো মানে ঠিক ইমান আগৰটোৰ নিচিনা হোৱা নাই কিন্তু মানে বনাই দিলোঁ আৰু মানে ভাল লাগিছে বাৰু আগতকৈ মানে এইটো অলপমান বেলেগ লাগিছে আৰু যেহেতু বেলেগ দিম বুলি ভাবিছিলোঁ সেইকাৰণে বেলেগতকৈও বেলেগ হৈ গ'ল এইটো আৰু ইফালে আমি দৰ্জা মানে যিখন মানে ছাইডৰ দৰ্জাকেইখন সেইকেইখন এনেকৈ দিছোঁ আৰু নাম লিখিছোঁ হেপী বাৰ্থডে আৰু বিবেকটো বাৰু আগতে লিখি দিছোঁ আৰু ফাইনেলি আমাৰ এইটো লুক কেনেকুৱা লাগিছে কমেণ্ট কৰিবা আৰু মানে আৰু অলপমান দিম বুলি ভাবিছিলোঁ নামটো লিখাৰ পিছত মনত পৰিল মানে তলত যিহেতু গাড়ীৰ তলত মানে ঘাঁহ থাকে সেই ঘাঁহৰ নিচিনাকৈ বঢ়িয়াকৈ অলপমান গ্ৰীণ কালাৰৰ আমি ক্ৰীম লৈ কিনে এনেকৈ তলত দি দিছোঁ তেতিয়াহ'লে মানে ভাল দেখা হ'ব আৰু পাৰফেক্ট আমাৰ এইটো আমাৰ গাড়ীখন তো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই।